নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই শ্ব' বেকাৰ কথাত। আজি আমাৰ প্ৰডাকশ্যনে অসমৰ এজন বিখ্যাত প্ৰেমিক বাবাক নিমন্ত্ৰণ জনাইছে। তেওঁ কি নাজানো, কিন্তু কিবা যাদু বুলিয়ে ক'ব পাৰি, কিন্তু পাগলা কৰি ফেলে তাৰমানে আপি কেনেকৈ মই নাজানো, একদম প্ৰেমত পাগলা হৈছোঁ, গেৰেণ্টি তাৰমানে। তো নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক সুমা বাবা। Not Shuma Baba. No. Me, Kiss Baba. কিছ বাবা, ইংলিছ বাবা। তো আপুনি বহুত ছাকচেছ হৈছে এইটো ক্ষেত্ৰত। অসমৰ আপোনাক চবে চিনি পায়, সকলোৱে জানে আপোনাক। ইভেন কি আমাৰ ঘৰৰ পইতা চৰাইবিলাকেও আপোনাক জানে, আৰু ক'ব গ'লে কি বুলি কয় আমাৰ নালাবিলাকেও ভেকলিবিলাকেও আপোনাক চিনি পায়, আৰু বিশেষকৈ ক'ব গ'লে গৰুৰ গোবৰত থকা গোবকাও আপোনাক জানে। তাহাৰো প্ৰেমৰ মিলন কৰি দিয়ে আপুনি। তাৰমানে এইটো ছাকচেছটো আপুনি কেনেকৈ ল'ব পাৰে, আপুনি কেনেকৈ ল'ব মই কৈ দিয়ক বা ভালকৈ। নহয়, একেবাৰে অসম বুলিয়ে নহয়, অসমৰ বাহিৰতো ভাৰতৰ বিভিন্ন জেগাত ক'ব গ'লে ইণ্টাৰনেশ্যনেলি মই বহুত ফেমাছ, যেনে ধৰি লওক নলবাৰী, বৰপেটা। নলবাৰী বৰপেটা নুশুন একেতে অসমতে নুশুন, অসমৰ ভিতৰতে, বাহিৰৰ ইণ্টাৰনেশ্যনেল ক'ত হ'ল? সেই মূৰ্খ মানুহ, অলপ জিঅ'গ্ৰাফীৰ জ্ঞান আছে নে নাই? নিউয়ৰ্ক চিনি পাওঁ নে নাপাওঁ? পাওঁ। সেই নিউয়ৰ্কৰ যি ষ্টেচু অফ বাল্টিংটো আছে, ষ্টেচু অফ লিবাৰ্টি বুলি কয়। সেইটোৱে তাৰে পশ্চিমৰ ৰাস্তাটোৱেদি ডাইৰেক্ট যাই কিনে পূবৰটোৱে সেইখিনিয়ে নলবাৰী। যাই পাইছা না কেতিয়াবাই? যাই পোৱা নাই, যাম বুলি ভাবি আছোঁ, নেক্সট ইয়াৰ চিয়'ৰ যাম। নলবাৰীতো যাম লাগে, নলবাৰীতো যাম। আৰু বৰপেটাত নহয়, আমাৰ এই পাইখানাৰ পৰা এইভাগে 2 খোজ দিলে বৰপেটা পায়। কাই পাতে এগলান মানুহৰ ৰিপৰ্টাৰ? এটা মানুহৰ নাম দুটা থাকে না? থাকে। তো এখন জেগাৰ নাম দুটা থাকিব নোৱাৰে নেকি? পাৰে, ভাবাই নাছিলোঁ। বৰপেটাখন হৈছি চেন ফ্ৰান্সিস্কোৰ কি চেন ফ্ৰান্সিস্কো নেকি? বুজিতো পাইছা? তাৰে সোঁফালে এটা আলি আছে, তাতে এই হৰকানটো আইতে দি থাকে, সেইখিনি জেগাই দেখোন বৰপেটা। বৰপেটা হ'ব পাৰে। তো আমাৰ দৰ্শকে কিজানি বহুত জানবাই ইচ্ছা কৰিছে যে আপুনি এই ইমান ধুনীয়া প্ৰেম মিলন কেনেকৈ কৰিব পাৰে, আপুনি কেনেকৈ ছাকচেছফুল হয় এইটো ক্ষেত্ৰত, সেইটো কিজানি আমাৰ দৰ্শকে জানিব বিচাৰে। একচুৱেলি বস্তুটো চিক্ৰেট, মই জাকে নকওঁ, তই সুধছা কাৰণে তই কওঁ। তই যদি আপি এটা প্ৰেমত ফেলবা খুজছা, তেতিয়াহ'লে তোক লাগব আপিটোৰ চুলিয়েক খোচা, তাৰপিছত মেকৰিৰ গুপ 50 গ্ৰাম, কিন্তু একদম সমান অনুপাতত। অলপ যদি হেৰা ফেৰি হৈ যায় গণ্ডগোল, মানে শেষ আৰু তোৰ। তাৰপিছত 2টা গোল নেমু আৰু 2টা কদ্দে হীৰা জ্বালা, এইখিনি লাগব তোক। এইখিনি দি কি কৰিব আপুনি? এইখিনি বস্তু আৰু প্ৰচেছ আছে, ভালকৈ শুনিছা তো? বহুত ইম্পৰ্টেণ্ট কিন্তু। আপিটোৰ চুলি কচা আৰু মেকৰিৰ গুখিনি ভালকৈ মিলাব লাগিব। মিলাই কিনে সেইখিনি মাদলিত ভৰাব লাগিব। মাদলিটোত ভৰাৰ পিছত মন্ত্ৰ মাতিব লাগিব অলপ। মন্ত্ৰটো কি জানা না? মন্ত্ৰটো হৈছে, নকওঁ মই, বস্তুটো চিক্ৰেট বস্তু। তাৰপিছত সেই মাদলিটো তই সেই আপিটোৰ ঘৰত তাহোন গম নাপকে বাৰীত যাই পুতি থৈ আহিব লাগিব। তাৰে কেইদিনমান পিছত সেই আপিটো যদি তোৰ প্ৰেমত পাগলা হৈ নাযায়, মোৰ নাম উল্টে দিবি। বুজি পাইছোঁ, বুজি পাইছোঁ ভালকৈ। কিন্তু মেকৰিৰ গু আৰু চুলি কচাই, কিন্তু আৰু এই নেমুটো আৰু জ্বালাখিনি কোকে, নেমু টেঙা আৰু জ্বালা কদ্দে জ্বালা, সেইখিনি ভাতৰ লগত খাব লাগিব ন। প্ৰফিট ভাতৰ লগত খাব লাগিব। তো আপুনি কালা যাদু কৰে, কালা যাদু কালা যাদু নহয়,
ইটস ব্ল্যাক ম্যাজিক। ব্ল্যাক ম্যাজিক করে তো এগুলা আপনার ফালতু বাহুল্লামি কাম করে আপি সাপি চুলি টানবা যায় তেতিয়াহ'লে কেতিয়াবা চত্তৰ খাই বেছি না আপুনি চত্তৰ খাই বেছি না ইমান অপমান, মোক ইমান অপমান, জানানা মোৰ কিমান পপুলাৰিটি আছে অসমৰ বাহিৰতো। মোৰ ইনষ্টাগ্ৰামত মোৰ 2 মিলিয়ন ফলোৱাৰ আছে, এটা পোষ্টত কিমান লাইক, হাজাৰ কোটি। আপনার ফ্যান বেস বাদ দিয়ক আপনার ফ্যান বেস আপনার লগত বাহুল্লামির লগত কাম করে নিকে ভাই প্রোডাকশন এইগলাহান মাতা এগলাহান তো কি মাতা এগলাহান এগুলা কালা জাদু করে মানুষ মাতা ধুম এগলাহান হ্যাঁ এগলা লগত কাম করে না কাম চাম নকৰো মই কাম কেউ মাতা ধুম কেউ মাতা কি কৈছা? আপনি পকেটে পানি মারছি মই কিমান লাজ পাইছিলাম না আজি লগিন মোক কারণ হেল্প কৰিছিল লাল্লিৰ বাইরে কারণ হেল্প কৰিছিল আপনি কি করে গেলাম কি পানি মার পাই মকা তই লাজ পাইছা? সেই 3 কেজি নাকি তাতে যি চেনেলটো সাবস্ক্রাইব কৰিব ভিডিঅ'বোৰ চাব লাইক কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব প্ৰডাকশ্যন প্লে কৰ তাতে তই দাড়িখিনি লৈ কিনে আপি হৈছা আৰু তই ইটা লাজ লাগছি। মই যি ল'ব পাৰোঁ মোৰ কথা এতিয়া সেইবিলাক আপুনি পানী মাৰিব নেকি এতিয়া মোৰ ষ্টুডিঅ' মই মাত্ৰ আপোনাক আপুনি মোক এতিয়া পানী কিয় মাৰিব পাৰে পানী কিয় মাৰিব পাৰে বগা কফি তোৰ বাপে বনাই তই বগা কফি চাহ এখনি কফি ভালকে চা চকু দুটা মেলি চা পানী প্ৰডাকশ্যন বন্ধ কৰ। মই আৰু ইনচেলুট নজ্য নকৰোঁ মই আৰু ইনচেলুট নহয় ইনচাল্ট সেইটোৱে বন্ধ কৰ। Let it go. Ey, Hugh Hefner, Hugh Hefner, Бля, у меня голос охрип.